সহায়ৰ হাত আগবঢ়াই বছৰটোৰ আৰম্ভণি নিউজ 19 প্লাছৰ। বছৰটোৰ প্ৰথম দিনটোত নিউজ 19 প্লাছৰ আহ্বানত উদ্যমী যুৱকসকলৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰথমে নিউজ 19 প্লাছৰ দ্বাৰা পৰিয়ালটিৰ একমাত্ৰ ঘৰখন জুইত পুৰি ভস্মীভূত হোৱাৰ বাতৰি প্ৰকাশ, তাৰ পাছত সাহায্য লৈ পৰিয়ালৰ কাষত। নিউজ 19 প্লাছৰ আহ্বানত বিভিন্নজনে সহায় কৰিলে দুখীয়া পৰিয়ালটিক। বিশেষ কাৰ্যসূচী সম্পন্ন কৰে লেখক আব্দুছ ছাত্তাৰ আৰু ৰিপৰ্টাৰ হাবিল উদ্দিনে। প্ৰচণ্ড ঠাণ্ডাৰ মাজত সপোনৰ ঘৰখন ভস্মীভূত হৈ যোৱাত অতি কষ্টৰে জীৱন যাপন কৰিছে পৰিয়ালটিয়ে। এতিয়া হৃদয়বান লোকে মহিলাগৰাকীলৈ সহায়ৰ হাত আগবঢ়াব পাৰে। সহায়ৰ হাত আগবঢ়াবৰ বাবে একাউণ্ট নাম্বাৰটো হৈছে 4067696171। IFSC কোডটো হৈছে SBIN 0007373। ইয়াৰ ৰেছপেক্টেড সাংবাদিক হাবিল উদ্দিন ডাঙৰীয়াৰ এটা ৰিপৰ্ট নিউজ 19 প্লাছত প্ৰকাশ পাইছিল। তাৰপিছত আমাৰ MD ডাঙৰীয়াই মোক ইয়ালৈ পঠালে যে তুমি যোৱা কিবা এটা সাহায্য কৰি অহাৰ সময়ত মোৰ কেইবাজনো ফ্ৰেণ্ডে ভালেখিনি সহায় আগবঢ়াইছে। যিসকলে সহায় কৰিছে তেওঁলোকক নিউজ 19ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিজুল আবু তালেব, আকছিদুল, আতিকুৰ, আৰছিদুৰ, আছিদুৰ, জাকাৰিয়া, মফিজুল, ৰাইনুৰ, আব্দুল হাই, হাফিজুর, সরবেশ, আব্দুল আরিফ, আব্দুল করিম, ফিরোজ, ইমরান, সিরাজুল, হাসানুর, মৌলানা আব্দুর রশিদ, সানোয়ার, আলিমুল দিলৱাৰ তেখেতসকললৈ নিউজ 19ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে দেখিলে যে নিউজ 19 প্লাছৰ ফালৰ পৰা আমাৰ MDৰ নিৰ্দেশ মতে আমাৰ এই নিউজ 19 প্লাছৰ ফালৰ পৰা মানুহ আহি ইতিমধ্যে এই যি দুৰ্ভগীয়া যোৱাকালি ঘৰখন পুৰি ছাই হৈছে তেখেতক সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে। কি ক'ব এই ক্ষেত্ৰত? এইখিনিত কওঁ মানে আমাৰ বন্দিহানা জিপেৰে এই মানুহ হয় আৰু আমাৰ নিউজ 90 কৰ্তাসকলক মানে ধন্যবাদ জনাওঁ, কাৰণ ইমান দূৰৰ পৰা আহি আমাৰ দুখীয়া মানুহ এটাই ঘৰ আছিল মাথন, এই ঘৰখন মানে জুই লাগি পুৰি গৈছে। ইহঁতে আৰু আমাক ইহঁতকে নহয় আমাকেই হয়, আমাৰ গাঁৱৰ যিহেতু ইহঁতক মানে সহায় সহযোগিতা কৰিলে নিউজ 90 ফালৰ পৰা আমাৰ এই সাংবাদিক বন্ধুক মই আমাৰ হৃদয়ৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰিপৰ্ট নিউজ 19 প্লাছ।